শিল্পী আছে নিৰ্মল বৰা, তেওঁতে ধুনীয়া বিহুগীত আপোনালোকলৈ উপহাৰ দিব। নৈ লৈ হালিলে নদালি ও পথাৰলৈ হালিলে কাক এই পথাৰলৈ হালিলে কাক এই বুকুৰে কামি খা হলে ডালি ডালি একালৈ চিন্তা কৰি থাক এ আলিয়ে নেযাবি মাধৱী বালিয়ে কাটিব বালিয়ে কাটিব পথাৰে নেজানি বোকা এ দলনি পথাৰত হৈ আছে মহৰ গোৱাল হৈ আছে মহৰ গোৱাল হৈ ছোৱালী ঐ জোকোৱাত চোকা হেৰাৰো নেজোক খালি জালি নাচাচোন কঁকাল ভাঙি নাচাচোন তেহেনো দেখিবলৈ ভাল। নমস্কাৰ, আমাৰ ভূপেন গগৈ আছে। ভূপেন গগৈ বিহু নাম গাব। হয়, গগৈ গাওক। বিশেষ মোৰ গান গোৱা ইমান অভ্যাস নাই, তথাপিতো চেষ্টা কৰোঁ আৰু। ঐ ৰ'দ তুমি নোলাবা জান ৰ'দত কলা পৰিবা বৰষুণত নিতিতিবা নৰিয়াতে পৰিবা বৰষুণত নিতিতিবা নৰিয়াতে পৰিবা পিছল বাটত নাযাবা দেই পিছলি পৰিবা অন্তৰ দুখ নিদিবা দেই নিজে এদিন কান্দিবা নিজে এদিন কান্দিবা তুমি। ধন্যবাদ, বহুত ভাল লাগিলে। আমাৰ লিখেশ্বৰ গগৈ আছে আৰু গাব এটা। ঐ চতৰে শেষতে ঐ ফুলিলে ভেদে অসমীয়া বিহুটি আহিলে ঐ গৰু চালেও লগালে ঐ দেউতা এটি বুঢ়া গৰু দেউতা এটি বুঢ়া গৰু দেউতা চপাইনো খেতি কৰো দেউতা চপাইনো খেতি কৰো দেউতা জোৰাইনো খাওঁ ছমাহৰ ভাত ঐ আৰু ছমাহলৈ দেউতা জোৰাব মইনো আৰু জোৰাব মইনো আৰু বেচোনো বুঢ়া গৰু হাঁহ। ধন্যবাদ। আকৌ লগ পাম আপোনালোকক বহাগৰ মাজতে। সকলোকে আগন্তুক নৱবৰ্ষৰ শুভকামনা জনাইছো। ধন্যবাদ। राज्यों की दूरी है दूर ब्रह्मपुत्र नदी के पाट को खुद में समेटने वाला भारत के सबसे खूबसूरत राज्यों में से एक है असम, जो पूर्वोत्तर भारत के सतवाहिनी कहे जाने वाले राज्यों की धुरी है। दूर दूर तक फैली हरियाली, हरे भरे पेड़, विविध वन्य जीव, प्राकृतिक संसाधनों से भरपूर असम में आपका एक बार फिर से स्वागत है। असम के रोमांच भरे जंगल, चाय के बागान, कलकल करती ब्रह्मपुत्र नदी पर्यटकों को अपनी ओर आकर्षित करती है। असम एक ऐसा प्रदेश है जहाँ शांति है, संस्कृति और परंपरा का एक दूसरे से अटूट बंधन है।